আৰু ব্লগ বনাইছোঁ আমি চেহনাজ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলো ভালে আছে। এইফালে আজি ৰাতিপুৱাই মায়ে লৈছে মাছ। এইটো মাছ খাই ভাল লাগে, কিন্তু বাচোতেহে অলপ কষ্ট। পিছফালে বোলা, এইফালে দি আহা। এই আমাৰ তাজমিনে মাছ আনিব পৰা হৈ গ'ল দেই। চাওঁ, দেখাই দিয়া। কি মাছ আনিলা? গৰৈ মাছ এয়া। কিমান? 100 টকা। হা? ৰাতিপুৱা এতিয়া ৰাতিপুৱা নহয়, অলপ সময় হ'ল, 11-12 মানেই বাজিলে। মই এতিয়া দুপৰীয়া খানাৰ কাৰণে খাবলৈ যোগাৰ কৰিছোঁ, বনাই আছোঁ মানে। এতিয়া আলহী আহিব, বাৰ ছোৱালী দুজনী আহিব, তাহাঁত দুজনী আহিম ক'লে পটককৈ। এয়া চিকেন গ্ৰেভি কৰি দিম অকণমান। আৰু এনেই মই চিকেন পোলাও বনাইছোঁ, তাহাঁত দুজনীয়ে ভাল পায় যে, সেইকাৰণে এনেকৈ অকণমান গ্ৰেভি বনাই দিছোঁ। গোটেইখিনি কুৰ্মাখিনি কৰি লৈছোঁ। মই কিন্তু কুৰ্মা কৰিহে পোলাও বনাওঁ, ডাইৰেক্ট বনাই নিদিওঁ। 10 মিনিটমানৰ পাছত এয়া পোলাও পাতি দিলোঁ আৰু সেয়াও হৈ গ'ল। আলহী আহিলে আৰু খায়ো গ'ল, কিন্তু মোৰ ভিডিঅ'ত দেখুৱাহে নহ'লে। এয়া দেখিছেনে, চাদৰ মেখেলা পিন্ধি ৰেডি হৈছোঁ, মানে বেটিক স্কুলত লৈ যাম। তাইক স্কুলত এডমিশ্যন দিয়া হোৱা নাই, 3 year হ'লে দিম আৰু। কিন্তু আজি আকৌ সৰস্বতী পূজা বুলি ওচৰৰ ছোৱালীবোৰক যোৱা দেখিছে আৰু তাহাঁতি মাত লগাই গ'ল, এতিয়া তাইকো যাব লাগে বোলে। আনদিনা অহা নাই কাৰণে অলপ লাজো লাগিছিল মোৰ, কিন্তু ইয়াত আহি দেখিছোঁ ওচৰৰে বৌহঁত, খুৰী, তেওঁলোকলৈ মিলিজুলি বনোৱা মেলা কৰি আছে। ভাল লাগিলে, চব চিনাকি মানুহে আছে আৰু। অকণমান দেৰি হ'ল আমি অহা টাইমত ষ্টুডেণ্টবোৰক খোৱাই আছিল। ভাবিলোঁ বেটিক খুৱাই লওঁ, কিন্তু তাইৰ খোৱাত মন নাই, বাহিৰত গান বাজি আছে যে, তালৈহে যাবলৈ মন। মোক বাৰে বাৰে কৈ আছে আমাৰ বাহিৰলৈ যাওঁ। সেয়া দেখিছে, নাচিবলৈ গ'লগে তাই, আৰু মই গানটো দিব পৰা নাই, বিহু গান বাজি আছিল। ঘৰৰ ওচৰত তেনেকৈ লগৰ নাই যে খেলিবলৈ, সেই এনেকৈ ওলাই আহিলে লগ সংগ পালে ভাল পায় অলপ তাইও। নেক্সট ডে আহিলোঁ, এয়া মোৰ ফ্ৰেণ্ডৰ বিয়া খাবলৈ যোৰহাট। এয়া কইনা ওলাই আহিছেহে, আমি আহি পোৱা অলপ 15-20 মিনিটমান হ'ল বাৰু। আৰু ব্লগ বনাইছোঁ ব্লগ কৰে নহয়। আহিলা গিফ্টটো দি দিয়া নাজমিন, গিফ্টটো দিয়া। অকল ছোৱালীজনী ফটোতে দেখি থাকোঁ। মীনাক্ষী, তাইক মানে 4 বছৰমানৰ মূৰত লগ পাইছোঁ আমি। বিয়াতে লাষ্ট পোৱা। মোৰ বিয়াত ন, মোৰ বিয়াতে লগ পোৱা। তাৰপিছতে ময়ো ঘৰ আহোঁ, কিন্তু লগ কৰা নহয়, মানে থাকি যায়। আৰু বাৰু আহিব, আৰু দুজনী আহিব আছেই। ফোন আহিছোঁ এইটো ব্লগত যাব দেই। এয়া তন্ময়ী আৰু এইফালে এয়া গোটেই লগৰখিনি একেলগে চবে আমি বহি আৰু কিমান যে কথা ওলাইছে আমাৰ। আচলতে বহুত দিনৰ মূৰত লগ হৈছোঁ যে, সেয়ে ভাল লাগিছে। আৰু আহিছিল, কিন্তু ভিডিঅ'ত উঠোৱা নহ'লে চবকে। মোৰ ইন্ট্ৰডাকশ্যনটো দে কান্দুৰী তাই মানে মোক দেখি একদম ইম'চনেল হৈ গ'ল আৰু একদম সেয়া চকু পানী মোহাৰি আছে, দেখিছে। বহুত বছৰৰ মূৰত একেবাৰে বিয়াতে লগ পোৱা। বিয়াতে আমাৰ ধুনীয়া কইনা, আমি একেলগে পঢ়িছিলোঁ। আমি বুলি কেনেকুৱা লাগিছে, ভয় লাগিছে নেকি? ভয়টো লাগিছে অলপ অলপ। ৰাতিলৈ আহিব ন দৰা? ৰাতিলৈ আহিব, 10টা বজাত আহিব। অহাৰ কাৰণে বহুত ভাল লাগিলে। তাৰপিছত আৰু নাই। এয়া আমাৰ বেটি আকৌ কইনাৰ ওচৰত গৈ ৰখি আছিলেগে, তেনেকুৱাতে ভাইটিটোৱে কটো মাৰি দিছে। বিয়া খাই আমি যাব ওলাইছো দেই। ক'ত পৰিছে? 4 ফ্ৰেণ্ড মানে একেলগ হৈছোঁ আমি। ভাল লাগিলে, 4জনী হৈ আছিলোঁ, এতিয়া 5জনীও থাকিলোঁ। বিয়ালৈ আহিলোঁ, ভাল লাগিলে, তাহাঁতকো লগ পালোঁ। 4জনীক ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই বাই, বনাই দিব। ঘৰ ঘূৰি যাওঁতে ট্ৰেফিক, মানে পানী চুকোৱাৰ পৰা বহুত ভিৰ, দেখিছেনে কিমান গাড়ী জাম হৈ গৈছে। বহুত সময় লাগিল ঘৰ আহি পাওঁতে।
আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ